हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, কাৰণ ইতিমধ্যে বহু সংখ্যক প্ৰাৰ্থীয়ে মোলৈ ফোন কৰিছে তথা জানিব বিচাৰি আছে বহু সংখ্যকে যে আসলতে পুনৰাই অসমত টেট পৰীক্ষা অনুষ্ঠিত হ'ব নে তাৰ আগতেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো এইটোৰ ওপৰত এক বিশ্লেষণাত্মক আলোচনা আগবঢ়াম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত যদি নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ ফ্ৰত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। আহক মূল কথালৈ আগবাঢ়ি যাওঁ। তো বন্ধুসকল ইতিমধ্যে অসমত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হলে অৰ্থাৎ 14 মেৰ দিনা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হল আৰু সেই নিযুক্তিপত্ৰত আপোনালোকে দেখা পাইছে এক বিসংগতিপূৰ্ণ মানে যেটো বাছনি প্ৰক্ৰিয়া, এক প্ৰকাৰে আমি বিসংগতিপূৰ্ণই ক'ব পাৰি, কাৰণ অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ ফালৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ আগতে কৈছিলে যে এইবাৰ স্বচ্ছ আৰু নিকা অৰ্থাৎ অভাৰলেপিং নোহোৱাকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া কৰা হ'ব, কিন্তু এইবেলি আমি দেখা পালোঁ যে ভালেখিনি অভাৰলেপিং হৈছে, কাৰণ পোষ্ট উদ্যালৰ কোনো সিস্টেম দিয়া হোৱা নাছিল। বহু সংখ্যক প্ৰাৰ্থীয়ে দেখা গৈছে এলপি ইউপি আৰু মাধ্যমিকত মানে প্ৰতিটো বিভাগতে মানে সিলেকশন হৈছে, তথাপিও তেখেতে কি কৰিব পৰা নাই, আপোনালোকৰ উদ্যাল যেটো সিস্টেম আছে সেই উদ্যালৰ সিস্টেম পোৱা নাই বাবে তেখেতসকলে পোষ্টখিনি উদ্য কৰিব পৰা নাই। তাৰ মানে দেখা গৈছে এজন ব্যক্তিয়ে তিনিটাকৈ পোষ্ট দখল কৰি আছে আৰু এপইণ্টমেণ্ট লৈছে এটা পোষ্টত। তাৰ মানে এনেকুৱাকৈ ব্লক পোষ্টৰ সংখ্যা যদি আমি হিচাপ কৰিব বিচাৰোঁ তেনেহ'লে প্ৰায় 2500 মান পোষ্ট এতিয়ালৈকে ব্লক হৈ আছে এই অভাৰলেপিঙৰ বাবে। তো বন্ধুসকল আনফালে এটা কথা যদি আমি চিন্তা কৰোঁ যে ইতিমধ্যে কেবিনেটৰ সিদ্ধান্ত মৰ্মে অৰ্থাৎ বিত্তীয় বিভাগৰ পৰা অনুমোদিত প্ৰায় 18,000 পদৰ বাবে বিজ্ঞাপন প্ৰক্ৰিয়া চলিছিলে আৰু 14 মেৰ দিনা 11,000 হে নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ল। ইয়াত আমি প্ৰায় 7,000 পোষ্ট এতিয়ালৈকে নিযুক্তিপত্ৰ দিয়া হোৱা নাই বুলি আমি তাতে পালোঁ। তো কথা হ'ল এই যিখিনি ৰৈ গ'ল পোষ্ট এইখিনি কিন্তু আপোনালোকে দেখা পাব যে এইখিনি অনুমোদিত পোষ্ট। তাৰ উপৰিও আন এটা কথা আহি যায় যে মানে যেতিয়া সৰ্বপ্ৰথমে প্ৰথম দিনা যেতিয়া কেবিনেট বহিছিলে অসম চৰকাৰৰ, তাতে বিত্ত বিভাগৰ ফালৰ পৰা জানিব বিচাৰিছিলে যে কিমানখিনি পোষ্ট ভেকেণ্ট হৈ আছে বিভিন্ন বিভাগত, তাৰ লগতে শিক্ষা বিভাগত প্ৰায় 28,000ৰ অধিক পোষ্ট এতিয়ালৈকে ভেকেন্সি হৈ আছে। তাৰে মাজত 18,000ৰ বিজ্ঞাপন পাব্লিছ কৰা হৈছিলে আৰু এইখিনি অনুমোদিত আছিল, তাতেও আমি দেখা পালোঁ যে প্ৰায় 11,000 মান পোষ্ট এতিয়ালৈকে বিজ্ঞাপনে কৰা হোৱা নাই। আৰু লগতে আহিল আমাৰ প্ৰায় 7,000 মান পোষ্ট এতিয়ালৈকে যিখিনি নিযুক্তিপত্ৰ প্ৰদান কৰা হোৱা নাই। এই যে পোষ্টখিনি আমি দেখা পালোঁ, এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক যে যোৱা বছৰ যেতিয়া 2019 চনত যেতিয়া অসম টেট অনুষ্ঠিত হৈছিলে আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তাৰ পিছে পিছে আৰম্ভ হৈছিলে, প্ৰায় 3টা পৰ্যায়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হৈছিলে, TWৰ ফালৰ পৰা দুবাৰকৈ আৰু SSৰ ফালৰ পৰা এবাৰকৈ। এইবাৰ কথা হ'ল নতুন শিক্ষানীতি মতে যিহেতু প্ৰতি বছৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিব লগা হয়, অসম চৰকাৰেও এতিয়াও কৈ আছে যে প্ৰতি বছৰে নতুন শিক্ষানীতি মতে বা NCT মতে প্ৰতি বছৰে টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, কিন্তু আপোনালোকে দেখা পাব এই বছৰৰ শেষৰ ফালেহে নিশ্চয়কৈ অসম টেট অনুষ্ঠিত হ'ব। কিন্তু আপোনালোকে তাৰ আগত এটা কথা চিন্তা কৰক যে নতুন শিক্ষানীতিৰ কথা যিহেতু অসম চৰকাৰে আলোচনা কৰি আছে, যোৱা কেবিনেটত নতুন শিক্ষানীতিৰ ওপৰত ভালেখিনি আলোচনা আগবঢ়ালে আৰু সেই মতে আমি ক'ব পাৰি যে অতি সোনকালে অসমত নতুন শিক্ষানীতি বলবৎ কৰাৰ বাবে এক প্ৰয়াস কৰি আছে আৰু নতুন শিক্ষানীতি যেহেতু কাৰ্যকৰী কৰিব বিচাৰি আছে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে দেখা পাব শিক্ষকৰ যিখিনি ভেকেন্সি সেইখিনি ফিল আপ কৰাৰ এটা মানে পূৰ্ণ প্ৰক্ৰিয়া এটা ল'ব অসম চৰকাৰে। এইখিনিৰ পৰা আমি ক'ব পাৰি যে যিহেতু এই বছৰৰ শেষৰ ফালেহে অসম টেট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, তাৰ বাবে আমি ক'ব পাৰি যে অতি সোনকালে অৰ্থাৎ অসম টেট অনুষ্ঠিত কৰাৰ আগতেই এই যে যিখিনি অভাৰলেপিং আৰু যিখিনি মানে নিযুক্তিপত্ৰ এতিয়ালৈকে বিতৰণ কৰা হোৱা নাই এই পোষ্টখিনিৰ বাবে এক বিজ্ঞাপন পাব্লিছ কৰা হ'ব। তো আপোনালোকে নিশ্চয় এই কথাটো চিন্তা কৰিবলগীয়া বিষয়, বা আপোনালোকে এইখিনি কথা বাদ দিয়ক যে এই এডভাৰটাইজমেণ্টটো ডিৰ ফালৰ পৰা ওলাব নে SSৰ ফালৰ পৰা ওলাব। মুঠৰ ওপৰত কথাটো হ'ল যে আপোনালোকে অতি সোনকালে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ এক বিজ্ঞাপন আপোনালোকে পাব। তো বন্ধুসকল
নিশ্চয়কৈ আমি ইয়াৰ পৰা ক'ব পাৰি যে অসম টেট অনুষ্ঠিত হোৱাৰ আগতে আপোনালোকে এটা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন পাব। তো বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি আলোচনা কৰা হ'ল। যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ, জয় হিন্দ।